ফ্ৰেণ্ডছ আমাৰ মনৰ কথালৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। যোৱা কিছুদিন আগতে আমি আৰম্ভ কৰিছিলোঁ আমাৰ মনৰ কথা অনুষ্ঠানটো। আমাৰ মনৰ কথাত আমি প্ৰথম আমি লৈছিলোঁ পপীয়া তৰা গীতটিৰ বিষয়লৈ। গতিকে আজি আকৌ অন্য এটা বিষয় আমি ক'বলৈ আহিছোঁ। সেই বিষয়টো হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা। বাবু বৰুৱাৰ কিছু কথা আমি আজি আপোনালোকক অৱগত কৰিম। বাবু বৰুৱা এজন জনপ্ৰিয় কণ্ঠশিল্পী, লগতে তেওঁ এজন সাধাৰণ মানুহ। তেওঁক যিসকলে লগ পায়, তেওঁক যিসকলে দেখিছে, যিসকলে তেওঁৰ লগত সময় কটাইছে, গতিকে তেওঁলোকে গম পায় বাবু বৰুৱা এজন সাধাৰণ মনৰ মানুহ। তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী, তথাপিও তেওঁৰ কোনো মনত জনপ্ৰিয়ৰ যিটো এটা মানুহৰ মাজত যিটো এটা জনপ্ৰিয়ৰ বাবে এটা কি বুলি কওঁ অহংকাৰ থাকে, সেই অহংকাৰ বাবু বৰুৱাৰ নাই। বাবু বৰুৱাই এইবেলি বহাগ বিহুৰ আগেয়ে এক নতুন পদক্ষেপ লৈছে, যিটো পদক্ষেপ সঁচাকৈ আদৰণীয় পদক্ষেপ। অসমৰ প্ৰেক্ষাপটত এনে পদক্ষেপ হয়তো বহু বছৰৰ মূৰত এগৰাকী শিল্পীয়ে সেয়া লৈছে, আৰু সেয়া বাবু বৰুৱা। আচলতে বাবু বৰুৱাই কি পদক্ষেপ লৈছে, আপোনালোকে এটা ভিডিঅ' চাওক। নমস্কাৰ, মই এইবাৰ অন্যান্য বেলিৰ দৰে এইবেলিও এটা ৰাইজক কিছু হ'লেও সকাহ দিয়াৰ কাৰণে এটা পদক্ষেপ হাতত লৈছোঁ। তাত আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এইবাৰ মই নাম দিছোঁ ইটছ পচিবল ছেভ এ লাইফ। মই এইবাৰ বিহুত যিখিনি মঞ্চ কৰিব যাওঁ, মানে সেই ঠাইখিনি হওক বা তাৰে ওচৰে পাঁজৰে হওক, তাৰে যদি কিছুমান মানুহক কিছুমান মেডিচিন, যিটো মেডিচিন আমি তাত নাপায়, গুৱাহাটীত পায়, সেইটো মই নিজে বিনামূলীয়াভাৱে দিম বুলি ভাবিছোঁ, আৰু তাত আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ। দেখিলে ভিডিঅ'টোত বাবু বৰুৱাই নিজৰ পদক্ষেপটোৰ কথা কৈছে, আৰু সেই পদক্ষেপটো হ'ল ইটছ পচিবল ছেভ এ লাইফ। মানে কি? ইটছ পচিবল ছেভ এ লাইফ এনেকুৱা এটা পদক্ষেপ লৈছে, যিটো পদক্ষেপ অসমত হয়তো প্ৰথমবাৰৰ বাবে এনেকুৱা পদক্ষেপ লৈছে এগৰাকী শিল্পীয়ে। ইয়াৰ মূল কাৰণ হ'ল অসমৰ বিভিন্ন ঠাই আছে, আৰু সেই বিভিন্ন ঠাইৰ ভিতৰুৱা অঞ্চলবিলাকত কিছুমান ডক্তৰ বা কিছুমান ফাৰ্মাচী যথেষ্ট আছে, কিন্তু সেই ফাৰ্মাচীবোৰত যিখিনি ব্যয়বহুল আৰু যিখিনি অতি গুৰুত্বপূৰ্ণ ঔষধ কিছুমান, যিবোৰ বেছি অলপ হাই প্ৰাইচৰ, তেনেকুৱা ঔষধবোৰ তাত নাপায়, আৰু তাৰ বাবে গুৱাহাটী মহানগৰীলৈ আহিব লাগে। গতিকে সেইবাবে বাবু বৰুৱাই এইবাৰ এনেকুৱা এটা পদক্ষেপ লৈছে যে তেওঁ য'ত য'ত বিহু মঞ্চত তেওঁ অনুষ্ঠান পৰিৱেশন কৰিব, সেই অনুষ্ঠানবোৰলৈ, সেই ঠাইবোৰলৈ য'ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাব, তাত যিসকল মানুহ আছে, যিসকল মানুহক বিভিন্ন ঔষধৰ প্ৰয়োজন হয়, যিসকল মানুহে হাবাথুৰি খাই গুৱাহাটী মহানগৰীলৈ আহিব লাগে, বা যিসকল মানুহে ইয়াতে আৰু এটা কথা, তাত ধনী দুখীয়া বুলি তেওঁ একো উল্লেখ কৰা নাই। তেওঁ কৈছে যিসকলক লাগে তেওঁ প্ৰত্যেককে দিব। গতিকে যিসকল ধনী দুখীয়া বুলি কথা নাই, প্ৰত্যেকৰে বাবে ইটছ পচিবল ছেভ এ লাইফ এই ব্যৱস্থাটো তেওঁ কৰিছে। ইয়াৰ জৰিয়তে বিভিন্ন লোকৰ বহুত সুবিধা হৈছে, আৰু ইতিমধ্যে বাবু বৰুৱাই এনেকুৱা পদক্ষেপ লৈ বিভিন্ন ঠাইলৈ গৈছে, আৰু এইবাৰ বিহু মঞ্চত তেওঁ য'ত য'ত গৈছে তেওঁ তাত গৈছেও, আৰু বিভিন্ন লোকক তেওঁ ইতিমধ্যে সেই ঔষধ প্ৰদান কৰিছে। তেওঁ বৰ্তমানলৈ কি কি কৰিলে এবাৰ চাওক। দেখা পালে বাবু বৰুৱাই বৰ্তমানলৈ নলবাৰীকে ধৰি উজনি আৰু বিভিন্ন ঠাইত ইতিমধ্যে তেওঁ যিখিনি ইটছ পচিবল ছেভ এ লাইফ যি পদক্ষেপ, যিখিনি বাবে পদক্ষেপটো লোৱা হৈছে, সেইসকল মানুহক ইতিমধ্যে তেওঁ বহুতকে মেডিচিন প্ৰদান কৰিছে, আৰু সেই মেডিচিনবোৰ অকল তাতেই সীমাবদ্ধ নাই। আপোনালোকক যেতিয়াই লাগে
আপোনালোকে বাবু বৰুৱাক বা বাবু বৰুৱাৰ সৈতে জড়িত যিসকল ব্যক্তি ইটছ পচিবল ছেভ এ লাইফৰ সৈতে জড়িত আছে তেওঁলোকক ফোন কৰি আপোনালোকে গোটেই কথাখিনি জানি ল'ব পাৰে আৰু সেইবাবে আমি এই পদক্ষেপৰ বাবে বাবু বৰুৱা আৰু সকলোকে বহুত ধন্যবাদ জনাইছোঁ বাবু বৰুৱাৰ এই পদক্ষেপে সঁচাকৈ বহুতৰ জীৱনত এক নতুন আশাৰ ৰেঙনি সঞ্চাৰ কৰিব ইতিমধ্যে সেয়া প্ৰমাণ হৈছে অকল বাবু বৰুৱাই নহয় এই ক্ষেত্ৰত এই ইটছ পচিবল ছেভ এ লাইফৰ সৈতে অসমৰ বিভিন্ন সাংস্কৃতিক জগতৰ বিভিন্ন ব্যক্তি জড়িত আছে লগতে জুবিন গাৰ্গো জড়িত আছে জুবিন গাৰ্গ বাবু বৰুৱাৰ লগতে জুবিন গাৰ্গো জড়িত আছে আৰু জুবিন গাৰ্গো যথেষ্টখিনি সহায় কৰিব ইতিমধ্যে আৰু এক বিশেষ পদক্ষেপ লৈছে যে জুবিন গাৰ্গৰ লগতে আৰু বিভিন্ন শিল্পী যিসকল ঠাইলৈ যায় সেইসকল ঠাইত অৰ্থাৎ সেইসকল ঠাইলৈ যিসকল ব্যক্তিয়ে বিচাৰে ইটছ পচিবল ছেভ এ লাইফৰ সৈতে জড়িত হ'বলৈ বা ইটছ পচিবল ছেভ এ লাইফৰ যিখিনি পদক্ষেপ যিসকল ব্যক্তিক সহায় কৰিব সেইসকল ব্যক্তিয়ে যদি বিচাৰে তেনে বাবু বৰুৱাক যোগাযোগ কৰিলে হ'ল আৰু বাবু বৰুৱাক যোগাযোগ কৰাৰ ফলত যদি বাবু বৰুৱাই সেই মঞ্চবোৰত বা সেই বিভিন্ন ঠাইবোৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ নাযায়ো কিন্তু সেইবিলাক ঠাইত যিসকল শিল্পীয়ে এই অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাব সেইসকলৰ হাততো বাবু বৰুৱাই এই ইটছ পচিবল ছেভ এ লাইফৰ এই মেডিচিনখিনি দি পঠাব ইতিমধ্যে তেওঁ সেই কথাখিনিও কৈছে যথেষ্ট গুৰুত্বপূৰ্ণ এই পদক্ষেপ লৈছে বাবু বৰুৱাই অসমৰ জনপ্ৰিয় শিল্পী অত্যাধিক হৈ গৈছে প্ৰত্যেকৰে যদি এনেকুৱা ধৰণৰ কিছুমান নতুন পদক্ষেপ লয় সঁচাকৈ ভাল হ'ব শিল্পী সমাজ গঢ়িব পাৰে শিল্পীয়ে সমাজ সৃষ্টি কৰিব পাৰে শিল্পীয়ে সমাজক আগুৱাই লৈ যাব পাৰে আৰু জুবিন গাৰ্গ বাবু বৰুৱা এইসকল এক উদাহৰণ এনেকুৱা বহু শিল্পী আছে সকলোৱে কৰি আছে যথেষ্টখিনি কাম কৰি আছে ঠিক তেনেকৈ এনেকুৱা শিল্পীসকলৰ বাবেই অসমীয়া সংস্কৃতি অসমীয়া সাহিত্য সভ্যতা এই সকলোখিনি আগবাঢ়ি যাব বুলি বিশ্বাস কৰিব পাৰি কাৰণ তেওঁলোকে জানিছে যে বৰ্তমান সময়ৰ যুগটো কেনেকুৱা ধৰণৰ দুখীয়া ধনী সকলোৱে মিলিজুলি একেলগে আগবাঢ়িব লাগিব যিহেতু বহাগ বিহুৰ সময়তে শিল্পীসকলে যথেষ্টখিনি অনুষ্ঠান কৰে আৰু অনুষ্ঠান কৰাৰ ফলত তেওঁলোকৰ কষ্টৰ ৰূপায়ণ যিখিনি তেওঁলোকে কষ্ট কৰে সেই কষ্টৰ ফল তেওঁলোকে দুটামান টকা পায় কিছুমানে অসংখ্য টকা পায় আৰু এচামে কম টকা পায় কিন্তু তেওঁলোকৰ যিয়ে নহওক বহাগ বিহুৰ সময়তে এইখিনি তেওঁলোকে যিখিনি ধন হয় তেওঁলোকে সংগ্ৰহ কৰি লয় আৰু তাৰ ফলতে তেওঁলোকে গোটেই বছৰটো জীয়াই থাকিবলৈ চেষ্টা কৰিব তাৰ লগে লগে ভাল কামবিলাকো কৰি থাকে তেনেকুৱা ধৰণৰ বাবু বৰুৱাই এনেকুৱা পদক্ষেপ লৈছে বাবু বৰুৱাই যথেষ্ট মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে আৰু তাৰ লগতে তেওঁ বিভিন্ন ঠাইত এই ইটছ পচিবল ছেভ এ লাইফ এই গোটেই পদক্ষেপটোৰ বিষয়েও বহুতক বুজাইছে আৰু বহুতক সহায় কৰিছে এনেকৈ অকল এয়া আজিৰ কথা নহয় বাবু বৰুৱাই এনেকৈ পদক্ষেপ লৈ যাব বাবু বৰুৱা আগতেও এনেকুৱা পদক্ষেপ যথেষ্টখিনি লৈছে আগতে শিশুসকলৰ বাবে যথেষ্টখিনি তেওঁ পদক্ষেপ লৈছে মূল কথা হ'ল তেওঁ প্ৰচাৰ নিবিচাৰে আপোনালোকে ভালকৈ জানে আপোনালোকে যদি চাই এই ইটছ পচিবল ছেভ এ লাইফৰ কথা কেৱল ফেচবুকত বা কেৱল ছ'চিয়েল ছাইটতহে তেওঁ এই কথাখিনি জনাইছে তেওঁৰ ফেচবুক একাউণ্টত আপোনালোকে চাব পাৰে তাতে আপোনালোকে গোটেইখিনি কথা ভালদৰে জানিব পাৰিব আমি মাত্ৰ কিছু আভাস দিছোঁ বাবু বৰুৱাৰ এই পদক্ষেপক আমি সঁহাৰি জনাইছোঁ এনেকুৱা পদক্ষেপ সঁচাকৈ অতি আদৰণীয় অসমৰ বাবে এক সঁচাকৈ শুভ লক্ষণ শিল্পীয়ে যদি এনেকৈ আগবাঢ়ি যায় তেতিয়াহে সমাজ এখন আগবাঢ়ি যাব সংস্কৃতি ধুনীয়া হৈ যাব বাবু বৰুৱাৰ কথা ক'বই নালাগে আমি কৈছোঁৱে বাবু বৰুৱা এজন সাধাৰণ মনৰ মানুহ তেওঁ জনপ্ৰিয় হ'লেও তেওঁৰ কোনোদিনে অহংকাৰ নকৰে প্ৰত্যেকৰ লগত তেওঁ মিলিজুলি আগবাঢ়ি যায় আৰু সেইবাবে অসমৰ এক জাগৰণ আনিবলৈ চেষ্টা কৰিছে বাবু বৰুৱাই আৰু কিন্তু এটা কথা বাবু বৰুৱাৰ যিখিনি এই কৰ্মখিনি তেওঁ নিবিচাৰে তেওঁ কোনো সংবাদ মাধ্যমৰ দ্বাৰা তেওঁ প্ৰচাৰ কৰা নাই আপোনালোকে জানে ইতিমধ্যে আপোনালোকে জানিব লাগিছিল আপোনালোকে হয়তো বহুতে আচলতে বাবু বৰুৱাই নিজেও প্ৰচাৰ নিবিচাৰে কিন্তু তথাপিও ভাল কামৰ প্ৰচাৰ হোৱাটো গুৰুত্বপূৰ্ণ কিছুমান অগ্ৰং বগ্ৰং কিছুমান বস্তু ইমানেই টিভিত দেখুওৱা হৈছে ইমানেই সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছে যিবোৰ গুৰুত্বহীন কিন্তু তাৰ পৰিৱৰ্তে বাবু বৰুৱাহঁতে ইমান ভাল এটা কৰ্ম কৰি আছে সেই কৰ্মক অকণ যদি সঁহাৰি দিলেহেঁতেন তেতিয়াও বহুতখিনি লাভ হ'লহেঁতেন কাৰণ বাবু বৰুৱাই প্ৰচাৰ নিবিচাৰে বাবু বৰুৱাক প্ৰচাৰৰ প্ৰয়োজন নাই কিন্তু মানুহখিনিয়ে জানিবলৈ মানুহখিনিয়ে কিমান ফেচবুকৰ দ্বাৰা কিমান জানিব গাঁৱৰ সকলো মানুহখিনিয়ে কেনেকৈ ফেচবুকৰ দ্বাৰা জানিব কেনেকৈ হোৱাটছআপৰ দ্বাৰা জানিব কেনেকৈ ছ'চিয়েল ছাইটৰ দ্বাৰা জানিব এই পদক্ষেপ ল'ব লাগিছিল সংবাদ মাধ্যমে নিজেই আগুৱাই আহিব লাগিছিল আৰু বাবু বৰুৱাৰ এই পদক্ষেপটোক সমগ্ৰ অসমত জনাব লাগিছিল ভালদৰে যাতে বহু সংখ্যক লোকে এই কথাখিনি গম পায় আৰু তেওঁলোক লাভৱান হয় অসমৰ বিভিন্ন লোকে বহুত সমস্যাত ভুগি আছে সেই সমস্যাবোৰ সমাধান কৰিবলৈ কিছু এক
প্ৰচেষ্টা লৈছে এই বাবু বৰুৱাই, যিসকলক এই ইটছ পচিবল ছেভ এ লাইফৰ দ্বাৰাই কিছু হ'লেও সঁহাৰি যোগাব পাৰিব। এই পদক্ষেপক অন্ততঃ সংবাদ মাধ্যমে গুৰুত্ব দিব লাগিছিল, আৰু সংবাদ মাধ্যমে গুৰুত্ব এইবাবেই দিব লাগিছিল যাতে সেই সকলো কথাখিনি মানুহে জনাজাত হয় যে বাবু বৰুৱাই এনেকুৱা এটা কৰ্ম কৰিছে আৰু ইটছ পচিবল ছেভ এ লাইফৰ দ্বাৰা আমাৰ দৰে মানুহখিনি লাভ হ'ব। বাবু বৰুৱাৰ প্ৰচাৰৰ প্ৰয়োজন নাই, কিন্তু আমাৰ মানুহখিনিৰ কাৰণে সেই প্ৰচাৰ অতি গুৰুত্বপূৰ্ণ আছিল, যিটো সংবাদ মাধ্যমে নকৰিলে, এতিয়ালৈ কৰা নাই। আমি ভাবোঁ আগলৈ কৰক, সংবাদ মাধ্যমে এক জাগৰণ আনক। বাবু বৰুৱাই এই পদক্ষেপ লৈছে, বাবু বৰুৱাৰ লগতে অন্য শিল্পীয়ে লৈছে, যথেষ্টখিনি শিল্পীয়ে লৈছে, সকলোৰে কামখিনি আগত লৈ যাওক। তেওঁলোকক প্ৰচাৰ কৰিব নালাগে, কিন্তু তেওঁলোকৰ কৰ্মখিনিক প্ৰচাৰ কৰক, মানুহে লাভৱান হ'ব, আমাৰ অসমীয়া মানুহখিনি যথেষ্টখিনি সুবিধা পাব। আমি সেইবাবেই কৈছোঁ, আৰু বাবু বৰুৱাক আমি ছেভ দ্য লাইফৰ ফালৰ পৰা অসংখ্য অযুত মৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ এনেদৰে আগবাঢ়ি যাওক। শেষত বাবু বৰুৱাৰ দুটিমান গীত আমি আগবঢ়াইছোঁ, আৰু বাবু বৰুৱাক অশেষ 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 বহুত ধন্যবাদ জনাইছোঁ। তেওঁ আগবাঢ়ি যাওক, এনেকৈ তেওঁ সমাজৰ বাবে কাম কৰি যাওক, তেওঁ দেশৰ বাবে কাম কৰি যাওক, তেওঁ ধুনীয়া ধুনীয়া গীতবোৰ উপহাৰ দি যাওক, তেওঁ মানুহ হৈয়ে জিলিকি ৰওক। আমি ছেভ দ্য লাইফৰ পৰা পুনৰবাৰ বাবু বৰুৱাক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনালোঁ। তেওঁ আগবাঢ়ি যাওক, এনেকুৱা ভাল ভাল কাম কৰি যাওক। শেষত আপোনালোকৰ বাবে বাবু বৰুৱাৰ দুটিমান গীত আমি আগবঢ়াইছোঁ, আৰু আজিলৈ আমাৰ মনৰ কথাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ। ओ पैदल मारी 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 ओ भंती साइकिल चलाई जाम पदुली एरी 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 ओ भंती तुम्हारे घर पाम ओ पैदल मारी 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 ओ भंती साइकिल चलाई जाम पदुली एरी 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 ओ भंटी तुम्हारे घर पाम पदुली मुदते गई तुम्हारे बाटे चाम घरলৈ मातिले মোক ভিতৰলৈ সোমাই যাম পদুলি এৰি 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 ओ भंटी तुम्हारे घर पाम ओ पैदल मारी 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 ओ भंटी साइकिल चलाई जा पदुली एरी 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 ओ भंटी तुम्हारे घर पाम যেতিয়া তোমাক কাষত পাম দুচকু পিৰিক 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 অ ভন্টি তোমালৈ চাম কলিজা ধিপিচ 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 যেতিয়া তোমাক কাষত পাম গোলাপী দুগালতে মৰমৰে চুমা খাম কলিজাত লিখা আছে এটি মাথো তোমাৰ নাম কলিজা ধিপিচ 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 যেতা তেৰে না 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 তেনা তেৰে না না তেৰে না 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 জিয়া জীৱনৰ ঘটনা হৈ ঘটনা মচি মচি বলে নোৱাৰা হৈ নোৱাৰা পাৰে সকলে জপনা হৈ
সপোনৰ ঠিকনা হৈ ঠিকনা আগলৈ বাছে কি ধুৱলি কুঁৱলি চকুৰে নমনা খুজে প্ৰতি উজুতি খুজে প্ৰতি বিজুতি দুখৰ দীঘলীয়া ৰচনা জীয়া জীৱনৰে ঘটনা হৈ ঘটনা মুচি মচিবলৈ নোৱাৰা হৈ নোৱাৰা চাকৰি কপালত লিখি ললো চাকৰি পোৱা যে সহজ নহয় বিচাৰি ভাগৰি বুজি পালো কিনো মনেৰে বিয়া পাতো কেনেকৈ কচোন তোকে আনো শুনাৰে নিদিয়ে গহনা শুনি দুখৰে বেদনা আগলৈ বাছে কি ধুৱলি কুঁৱলি চকুৰে নমনা খুজে প্ৰতি উজুতি খুজে প্ৰতি বিজুতি দুখৰ দীঘলীয়া ৰচনা জীয়া জীৱনৰে ঘটনা হৈ ঘটনা মুচি মচিবলৈ নোৱাৰা হৈ নোৱাৰা বাপু ৰচনা এটা যে গীত 10 টকা 10 আনা বাপু ৰচনা হিচাপ নিকাচ মই কৰি চালো পঢ়ি শুনিনো কিনো পালো জ্ঞানৰে ভঁৰাল কামত নাহিল লাজৰ ওজনহে বঢ়াই ললো আই ৰেখাবোৰ মৰহালো চকু পানীৰহে কাৰণ হলো ভাৱনাৰ জ্বৰতে জুৰুলা পিতায়ো মাৰিলে জুপুকা আগলৈ বাছে কি ধুৱলি কুঁৱলি চকুৰে নমনা খুজে প্ৰতি উজুতি খুজে প্ৰতি বিজুতি দুখৰ দীঘলীয়া ৰচনা জীয়া জীৱনৰে ঘটনা হৈ ঘটনা মচি মচিবলৈ নোৱাৰা হৈ নোৱাৰা হেল্ল' ফ্ৰেণ্ডছ চেৰু দ্য লাইফ ইউটিউব চেনেল আপোনালোকে যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু কমেণ্ট কৰিব আৰু যদি আপোনালোকে সঁচাকৈ ভাল পাইছে তেন্তে আনকো দেখুৱাবলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকে যি ভাল পায় বা বেয়া পায় সকলোখিনি আমাক জনাব বুলি আমি আশা কৰিলোঁ কাৰণ আপোনালোকে যিখিনি কয় আমি সেইখিনি মানিবলৈ চেষ্টা কৰিম চেৰু দ্য লাইফৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ